নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলোৰে ভালেই চাগে। আৰু আজি মই খুবেই টেষ্টি আৰু ভাল লগা এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু সেই ৰেচিপিটো মই বনাবৰ বাবে লৈছোঁ আজি কচ মাছৰ ৰেচিপি। আৰু এয়া ডাঙৰ কচ মাছ এটা, মানে ডাঙৰ মানে কিমান আৰু 2.5 কেজি ওজনৰ কচ মাছ এটা আজি আমাৰ লোকেল কিনি অনা হৈছিলে। আৰু এই মাছটো কাটি লোৱা হৈছে। এইখিনি ওলালে মাছখিনি। আৰু তেন্তে মই আহকচোন চাওঁ আজি এই ৰেচিপি ভাগ মই কিহৰ লগত কেনেদৰেনো বনাওঁ। আনফালে মই এখন কেৰাহী পাতি দিলোঁ। কেৰাহীখন পাতি ইয়াত সৰিয়হৰ তেল অলপ দি দিছোঁ। আৰু এতিয়া মই মাছখিনি প্ৰথমে ভাজি ল'ম। নিমখ হালধি মই মিক্স কৰি লৈছোঁ মাছখিনিত। আৰু এতিয়া মই মাছখিনি ভাজি যাম এপিচ এপিচ কৰি। যিহেতু সকলোৱে মাছ ফ্ৰাই কৰিব জানে তেন্তে মই ইমান দেখুৱাই নাথাকোঁ। আৰু মই আটাইখিনি মাছ ফ্ৰাই কৰি লওঁ। আঞ্জাখনত দিবলৈ মই কি মছলা প্ৰস্তুত কৰিছোঁ তেন্তে আহকচোন চাওঁ। গোটা ধনিয়া, জিৰা আৰু আনফালে বিহ জলকীয়া লৈ লৈছোঁ। আৰু মই তিয়াই ৰাখিছোঁ সৰিয়হ, বগা সৰিয়হ। মই মিডিয়াম চাইজৰ 3টা বিলাহী লৈছোঁ, এটা পিঁয়াজ আৰু আদা আৰু নহৰু কেইফুটামান মই এনেকৈ গুচাই লৈছোঁ। আৰু 2টা মিডিয়াম চাইজৰ আলু লৈ লৈছোঁ। নহৰু আৰু যিখিনি মই তিয়াই ৰাখিছিলোঁ বগা সৰিয়হ সেইখিনি গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। আৰু আনফালে মই আলু কেইডোখৰ পিচ পিচ কৰি কাটি লৈছোঁ। আৰু মাছ ভাজা যিখিনি তেল ৰৈ গৈছিলে সেইখিনিতে মই আলু কেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। যিহেতু আলু কেইডোখৰ ফ্ৰাই কৰি ল'লে কেঁচা গোন্ধটো গ'লে মানে ভাল আৰু খাই টেষ্টি লাগে। মই পিঁয়াজখিনি কাটি ৰাখিছিলোঁ। এতিয়া মই পুনৰ একেখিনি তেলতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ অহালৈকে অলপ সময় ভাজিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি লৈছোঁ। আৰু ইয়াতে মই বিলাহী যিখিনি কাটি ৰাখিছিলোঁ বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত মই সোৱাদ অনুযায়ী অলপ নিমখ দি দিছোঁ। নিমখ দি মই পুনৰ লৰাই দিছোঁ। ইয়াতে মই হালধি দিয়া নাই, ইয়াতে অলপ মই হালধি পাউডাৰ দি দিছোঁ। সৰিয়হ আৰু আদা নহৰুৰ সৈতে পিচি ৰখা পেষ্টখিনি এতিয়া মই এইখিনি ইয়াতে দি দিছোঁ বিলাহীখিনিৰ সৈতে। এইখিনি মই 5 মিনিটমান সময় ভাজিম। কেঁচা গোন্ধটো যোৱালৈকে 5 মিনিটমান সময় ভাজি ল'ম। মই এতিয়া দি দিম যিখিনি আলু মই ফ্ৰাই কৰি ৰাখিছিলোঁ আগতীয়াকৈ, সেই আলুখিনি ইয়াতে দি দিছোঁ। পুনৰ মই লৰাই দিছোঁ। যিহেতু আলুখিনি মই ভজা আগতে অলপ ফ্ৰাই কৰি ৰাখিছোঁ, হাফ ফ্ৰাই, সেইবাবে বহুত বেছি সময় নাভাজিলেও হ'ব। আলুখিনি দিয়াৰ পিছত অলপ সময় ৰাখিছোঁ আৰু ভাজিছোঁ তাৰপিছত মই ইয়াতে গৰম পানী কৰি ৰাখিছোঁ। গৰম পানীখিনি মই দি দিছোঁ। যিখিনি মই আগতীয়াকৈ মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছখিনি এতিয়া মই সৰিয়হ আৰু বিলাহীৰ সৈতে বনোৱা আঞ্জাখনত মই এতিয়া মাছখিনি দি দিম। খুব ধুনীয়াকৈ উতলি আছে। মই ইয়াতে মাছ দি দিছোঁ। এনে দিয়াৰ পাছত 45 মিনিটমান সময় মই এনেদৰে গেছটো ল' ফ্লেমত ৰাখি উতলিবলৈ দিলোঁ। তেতিয়াহে আঞ্জাখন খাবলৈ ভাল হয়। অলপ সময় মাছখিনি দিয়াৰ পিছত উতলিবলৈ দিব লাগে। খুব ধুনীয়াকৈ উতলি আছে। ইয়াতে মই এতিয়া অলপ ধনিয়া পাত কাটি দি দিছোঁ ওপৰত। কচ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই দিব পৰা হৈ গ'ল। আজি মই বনোৱা কচ মাছৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদি চাই ভাল পালে তেন্তে আপোনালোকেও মই বনোৱাৰ দৰে এবাৰ ট্ৰাই কৰি চাবচোন। খুবেই ভাল লাগে এনেদৰে বনাই। আশা কৰিছোঁ আজি এই ৰেচিপিটো চাই আপোনালোকে ভাল পাব বুলি। আৰু পুনৰ অন্য এটা ৰেচিপিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।